খবৰ আশা কৰিছোঁ সকলো ভালে আছে আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আকৌ আহিছোঁ মই চুমি আৰু আপোনালোকক মই চুমি জোনাক চেনেললৈ স্বাগতম জনাইছোঁ আৰু মানে আজি বিশেষকৈ ভিডিঅ'টো বেছি ডাঙৰ নহয় বাৰু অলপহে মানে আজি আমাৰ পুখুৰীটোত মাছ ধৰিব দাদা এজনে পুখুৰীটো মানে পানী শুকাই গ'লগৈ মানে জংঘল টাইপৰ নিচিনা হৈ গ'ল এতিয়া মাছ আছেনে নাই ক'ব নোৱাৰোঁ কিন্তু মাছ বহুতখিনি এৰিছিলে কিন্তু আজি চাব মাছ আছেনে নাই গতিকে আপোনালোককো দেখাম বুলি ভাবিছোঁ অলপমান গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব যদি মাছ পায় আজি মাছ মই বনাম ভেদাইলতাৰ লগত আঞ্জা গতিকে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যোনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব আহিছে বা নতুনকৈ কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে ব'লকচোন আজি কিমান মাছ ধৰে মই আপোনালোককো দেখাম গতিকে আপোনালোকে চাই গৈ থাকিব এইয়া আমাৰ দাদাজনে এটা মাগুৰ মাছ পালে পুখুৰীত এয়া মাছ ধৰিবলৈ আহিছে বাল্টিংটোত তাৰপিছত আকৌ এয়া মাৰিবলৈ গৈছে দেখিছে বহুত জংঘল হৈ গ'ল মানে পানী বুলিবলৈ নাই মানে গোটেই জংঘল এতিয়া মাছ আছেনে নাই ক'ব নোৱাৰোঁ সেইটো তথাপিও মানে সেই তাত খালত ভৰিটো দিয়েই এটা মাছ পালে মাগুৰ মাছ তাৰপিছত এতিয়া আকৌ পাব যেন লাগিছে দেই পাব নাই বোলে ভৰিটো বোলে কামুৰিছে নাকামোৰে আনক আনক আকৌ মই তালৈ কেনেকৈ নামি যামগৈ হেৰি গৰৈ মাছো আছে নহয় বহুত দিছে অঁ এতিয়া বোকা পানী নাইকিয়া হৈ গৈছে যে বোকাতে মানে সোমাই আছে মাছখিনি আপুনি এইটো ওচৰলৈ লৈ যাব নেকি এই কিন্তু এটা ওলাইছিলে বোলা এইয়া সেইখিনি মাজত আহিছিলে বোলা এই আগলৈ আগলৈ সেই আগলৈ অঁ অঁ গৰৈ এয়া ডাঙৰ হ'ল দিয়ক গোটেইখিনি লৈ আহক আজি এইয়া আমাৰ দাদাই মাছ ইমানখিনি পাই গ'লে এতিয়া ধৰি দিলেহে দেখা পাব আপোনালোকে ভালকৈ গতিকে চাই যাওক ভিডিঅ'টো এয়া ধুই পেলাই এটা তাকে গামলাটোত থৈ গৈছে পানী দি ল'ব লাগিব গামলাটোত সৰহকৈ তাৰপিছত মাছখিনি খাব পৰা যাব কিন্তু গৰৈ মাছ আৰু চেঙেলী মাছ বহুত নাপালে এইখিনি চাওক সম্পূৰ্ণ মাছখিনি দেখিছে গৰৈ মাছ বহুত আছে কিন্তু গৰৈ মাছবোৰ ডাঙৰ নহ'লে সৰু হৈ থাকিলে আনফালে এয়া মাগুৰ মাছো অলপ পালে আৰু মাগুৰ মাছৰ যিহে দাম আৰু এইয়া চাওক এয়া চব গৰৈ মাছ কাৱৈ মাত্ৰ এটা পালে বাকীগাল গৰৈ আৰু চেঙেলী তিনিটামান হ'ব এইয়া চাওক মাগুৰ মাছে একে দৌৰি ফুৰিছে গোটেই মাগুৰ মাছে একে যি লটপটাই ঘূৰি ফুৰিছে দেখিছে এয়া মাগুৰ মাছটো সকলোৰে বাবে ভাল আৰু সৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ মাগুৰ মাছটো খাব লাগে আৰু খোৱাটো ভাল বুলি জানো আৰু মাগুৰ মাছটো আৰু মাগুৰ মাছৰ দামো হাই ফাই গতিকে এয়া অকণমানত সৰু থাকোঁতে আনি পেলাই পুখুৰীত দিছিলে পানী থাকোঁতে কিন্তু এতিয়া পুখুৰীত পানীয়ে নাইকিয়া হৈ গ'ল গতিকে এয়া 10 দিনমানলৈ আৰু মাছ কিনিব নালাগে আৰু ন পুখুৰী মাছকে আৰু যোনে আহে তাকে খুৱাম আৰু এয়া জাপ মাৰি গৈছে দেখোন ঢাকি থ'ব লাগিব এয়া দাদাজনে ধুনীয়াকৈ ধুই পখালি মাছবোৰ ইয়াত থৈ দিছে এতিয়া মাছ আৰু কিমান দিনলৈ থাকে নাজানো ইয়াৰ পৰাই আৰু এতিয়া মন গ'লে ধৰি খাব লাগিব আৰু ভেদাইলতাহে গম পায় আৰু এতিয়া এইবাৰ আৰু গতিকে ইয়াত চাওক আপোনালোকে মাছ মেকুৰীটো ওচৰতে আছে এইটো মেকুৰী আমাৰ মেকুৰীটো আছে এইটো মাছ দেখিছা আৰু সি একদম কমলা হৈ আছে নাখাই দেই তোমাক পিছত দিম দেই মেও তোমাক পিছত দিম দেই iya magu mas besar gitu ada bortai itu juga kamar
দাদাই মাছ উঠাই দিলে এয়া মই মাছখিনি ধুই পেলাই ৰেডি কৰি লৈ লৈছোঁ এয়া মই ধুই আছোঁ দেখিছে আপোনালোকে আজি মই এয়া বনাম আপোনালোকে চাই আৰু মই এয়া অৱশেষত এয়া ভেদাইলতা আৰু নৰসিংহ মিলাই পেলাই এয়া মিক্সিত লৈ ল'লোঁ এতিয়া মই মিক্সিত পিচি যাম আপোনালোকে এয়া চাই গৈ থাকক এয়া মই মিক্সিত পিচি লৈছোঁ দেখিছেনে আপোনালোকে গতিকে মই এতিয়া বনাম এতিয়া আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই গৈ থাকক আৰু অৱশেষতে পিচি হৈ গ'লে মই এতিয়া সৰু চৰিয়া এটাত উলিয়াই লৈছোঁ গোটেইখিনি মই আঞ্জাৰ বাবে আলু লৈ ল'লোঁ অলপ এইপিনে পিঁয়াজ আদা নহৰু পিচি ল'লোঁ এইপিনে এয়া মাছ ভাজি হৈ গ'ল তাৰপৰা এয়া ভেদাইলতা মই এতিয়া এয়া বনাম গতিকে আপোনালোকে চাই থাকিব মই এয়া মাছ ভজা তেলখিনিতে ইয়াত এতিয়া পিঁয়াজখিনি দি দিম অকণমান ৰঙচুৱা হ'লতে ৰাখি দিম মই ইয়াতে এতিয়া মই গোটা জিৰা পিচি থোৱা অলপ দি দিছোঁ তাৰপিছত ইয়াত মছলাবোৰ মই দি দিম তেলতে তাৰপিছত ইয়াত আদা নহৰু অকণ দি দিছোঁ হালধি অলপো ইয়াত দি দিছোঁ তাৰপিছত আলু মই ইয়াত দি দিছোঁ আলু অলপমান ভাজিও দিম বাৰু এয়া সিজাই থৈছিলোঁ মই আলুখিনি এইখিনি হৈ গৈছে এতিয়া মই ইয়াত ভেদাইলতা যিখিনি ইয়াত বাকি দিম পিচি থোৱা মই ইয়াত বাকি দিম দিছোঁ ইয়াত মই গৰম মছলা অলপ দি দিছোঁ এয়া উতলাৰ পিছত এয়া ভাজি থোৱা মাছ দি দিম আৰু আনফালে এয়া মই দালিও বনাই আছোঁ পৰিমাণ জোখৰে নিমখ দি দিম এয়া ভেদাইলতা আমি এনেকৈয়ে খাওঁ বাৰু বনাই আৰু মছলাজাতীয় বস্তু ল'ৰাক নোখোৱাওঁ যিহেতু পিনে এয়া দাইল বনাইছোঁ আৰু এয়া মই ভাজি আছোঁ মাছ আপোনালোকে দেখিছে ন এয়া মই ভাজি আছোঁ আৰু আনফালে আমাৰ বহুত জংঘল হৈছে সেইকাৰণে ইয়াত দাদাজনে এয়া জংঘল চাফা কৰি আছে তাৰ মাজতে মই দাদাজনকো দেখাই দিছোঁ আৰু এয়া চাই যাওঁ এয়া ভেদাইলতা আঞ্জা উতলি গ'ল এতিয়া মই ইয়াত মাছ দি দিম ভাজি থোৱা মাছ মাছ দি দিছোঁ আৰু ইপিনে ভাজি নিচিনাকৈ দি দিম ইপিনে দালি উতলি আছে আনফালে ভেদাইলতা আঞ্জা উতলি আছে অৱশেষত মোৰ বনাই হৈ গ'ল এয়া ভাত এয়া হ'ল দালি আনফালে আছে এয়া ভেদাইলতা আঞ্জা তাৰপিছত আছে ভাজি আৰু আছে পাপৰ তাৰপিছত আছে মাছ আছে আৰু ভজা মাছ আছে গতিকে ভিডিঅ'টো ইমানেই আজিলৈকে আপোনালোকক দেখুৱালোঁ ভিডিঅ'বোৰ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টাটা